Hello everyone, thank you so much to click into this my another video. ৰাতিপুৱা হোৱাৰ পৰা উঠিয়ে বাহিৰত বৰষুণ জাকৰ শব্দ শুনি মনটো কিবা এটা ভাল লাগি গ'ল। প্ৰদূষিত পৰিৱেশটোক এজাক বৰষুণৰ কিন্তু খুবেই প্ৰয়োজন আছিল। আৰু বিশ্বৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ তালিকাত বুলি গুৱাহাটী। সৃষ্টিকৰ্তা মানুহ যেতিয়া সমাধানৰ মানুহে কৰিব লাগিব, মাথো লাগে অকণমান সচেতনতা। বাৰু যি নহওক নগাঁও যাবলৈ ওলাইছোঁ, সেইকাৰণে মেগী পেকেট বনাই খাই ফাৰ্ষ্টে গ'লোঁ শংকৰ চিল্ক হাউচ চাদৰ মেখেলা এযোৰ কিনিবলৈ। ইয়াৰ কালেকশ্যনবিলাক মোৰ বহুত ভাল লাগে। তাৰ পৰা গ'লোঁ গিফ্টৰ দোকান এখনলৈ, অলপমান গিফ্ট কিনিলোঁ কাৰণ কণ্টিনিউৱাছলি অলপ অকেজন আছে। তাৰপাছত ঘৰলৈ উভতি অহাৰ ৰাস্তাত ভাইটিলে বুলি ৰৈ আছোঁ কাৰণ তাৰ অকণমান দেৰি হৈছে। আৰু সন্ধিয়া আমাৰ ঘৰলৈ আহিলে চিল্কি আহিয়ে তাই মোৰ লগত খুব মৰম লগাকৈ একপি ফটো উঠি ল'লে। আজি গাখীৰ চাহক ইগন'ৰ কৰি হৰলিক্সক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত ৰাখিছোঁ দেই। ইণ্টাৰনেশ্যনেল ডে অফ হেপিনেছ 20 মাৰ্চ। সুখী হ'বৰ বাবে জানো নিৰ্দিষ্ট দিনৰ প্ৰয়োজন হয়? প্ৰতিটো দিনতেই সুখ আমাৰ লগত থাকে, মাত্ৰ আমি বিচাৰিব জানিব লাগিব। বাই, নেক্সট ব্লগত লগ পাম।